কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি ইউৰেনাছ। মহাত্মা গান্ধী সেতু কি নদীৰ ওপৰত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি গংগা। কাবেৰী বিতৰ্ক কাৰ কাৰ মাজত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি তামিলনাডু আৰু কৰ্ণাটক। ৰবৰ উৎপাদনত ভাৰতৰ স্থান কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি চতুৰ্থ। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি যুগল দাস। টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ 1911 চন। শিক্ষাৰ অধিকাৰ আইন কেতিয়া বলবৎ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 2009 চনত বলবৎ কৰা হয়। নেহৰু ষ্টেডিয়াম কেতিয়া স্থাপন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 1962 চনত। কটন ইউনিভাৰ্চিটি কিমান চনত স্থাপন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 2017 চন। হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি 15তম। অসমত কেইখন স্বায়ত্তশাসিত পৰিষদ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 3খন। ৰংগালা কাৰ উৎসৱ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি গাৰোসকলৰ উৎসৱ। প্ৰাগ কোন দেশৰ ৰাজধানী? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি চেক গণৰাজ্য। কোন দেশৰ সংসদক ডিনাৰ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি কুৱেইট। কেদাৰনাথ মন্দিৰ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি উত্তৰাখণ্ড। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।